নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি আকৌ নতুন এটা ভিডিঅ'লৈ। আজি মই ওচৰৰ খুৰা-খুৰী আৰু ভণ্টিৰ লগত গৈ আছোঁ ধেমাজি কমাৰ্চ কলেজ। কমাৰ্চ কলেজত পাতিছে ফেশ্বন শ্ব'। তাকে আমাৰ ওচৰৰ ভণ্টি এজনী যাব মানে ফেশ্বন শ্ব' কৰিবলৈ। আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ মানে গধূলি 6-7টা বজাত যাব, তেতিয়াই দেখুৱাই আছোঁ আপোনালোকক। মোৰ চেনেললৈ যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহি পালোঁ খুৰীহঁতৰ ঘৰ। মোৰ কেমেৰাটো ইমান ভাল নহয়, আপোনালোকে ভালকৈ নেদেখিব পাৰে। গাড়ী চাড়ী উলিয়াই থোৱা আছে, এতিয়া ভিতৰত যাওঁ বলক। আহি পালোঁ এতিয়া খুৰীহঁতৰ ঘৰত। ভণ্টি মেকআপ কৰিবলৈ এনেকৈ বহি আছে। ভণ্টিৰ ইউটিউব চেনেল এটা আছে, ডেছক্ৰিপশ্যনৰ লিংকটো দি থোৱা আছে, আপোনালোকে চাই পিনি ছাবস্ক্ৰাইব কৰি দিব। এয়া মেকআপ কৰি আছে। এইখিনি হ'ল মেকআপ কৰা বস্তু। এখন নাম চাম নাজানো দেই, কি বুলি কয়। আধা আধি মেকআপ কৰা হৈ গ'ল আৰু এয়া চাওক, এয়া আমাৰ কইনা। মেকআপ কৰা হৈ গ'ল আৰু চুলি চাই লওক। গাড়ীৰ ভিতৰত বহি ল'লোঁ আমি। এয়া ভণ্টি বহি আছে, এয়া খুৰী, এয়া খুৰা। এতিয়া ব'লক। আমি পাই গ'লোহি কমাৰ্চ কলেজ আৰু প্ৰথম জাৰ্জে এনেকৈ ফেশ্বন দি দেখুৱাইছে। খুৰাকে ধৰি সকলোকে সম্বৰ্ধনা জনোৱা হয়। এয়া মঞ্চ বিতুপন দত্ত। ধন্যবাদ, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।
ইতিমধ্যে আমাৰ নিম্ন শাখাৰ একক আৰু দলীয় ইমানতে সামৰণি মাৰিছোঁ। এতিয়া তেওঁলোকৰ চিনাকি পৰ্বৰ কাৰণে মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। তোমাৰ নামটো ক'বা? নমস্কাৰ, ধন্যবাদ। কমিক নাম্বাৰ 1 হৈতে মই দুইনা ফুকনে সকলোকে নমস্কাৰ জনাইছোঁ। মই ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ এগৰাকী কণমানি। মই ক্লাছ কেজিত পঢ়োঁ। মোৰ স্কুলখনৰ নাম বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়। মই নাচি মডেলিং কৰি ছবি আঁকি খুবেই ভাল পাওঁ। মই দেশৰ সুনাগৰিক হোৱাৰ লগতে ভৱিষ্যতে এগৰাকী ডক্তৰ হ'ব বিচাৰোঁ। আজি সন্ধিয়াটি শুভ হওক। ধন্যবাদ। জয় অসম। ধন্যবাদ। নেক্সট ধন্যবাদ। নমস্কাৰ, মোৰ নাম মিছ কস্তুৰী দাস। মই কিতাপ লাভ কৰিবলৈ সক্ষম হোৱা ক্ৰমিক নাম্বাৰ হৈছে 1, 2 আৰু 17। মণ্ডলী ইমান মৰম লগা কণমানি এইবাৰ নিম্ন শাখাৰ কিডছ বয় তেওঁলোকক ক্ৰমিক নাম্বাৰ আমি ঘোষণা কৰিব বিচাৰিছোঁ। এইবাৰ নিম্ন শাখাৰ কিডছ বয় ক্ৰমিক নাম্বাৰ হৈছে 15 আৰু 5। তেওঁলোকক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এতিয়া সময় হ'ল 2:12 আৰু এতিয়া ৰাতিপুৱাই হ'ল আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।